আজি বনাইছোঁ মই নাৰিকলৰ লাৰু। যিহেতু বিহু আহি আছে, গতিকে লাৰু আৰু পিঠা নাথাকিলে একেবাৰে ভাল নালাগে। নাৰিকলখিনি ধুনীয়াকৈ ৰুকি লৈছোঁ। এতিয়া কেৰাহীটোত মই নাৰিকলখিনি বহাই দিছোঁ। ইয়াতে প্ৰয়োজন অনুসৰি মই চেনি দিছোঁ। চেনি অকণমান মিঠা হ'লে খাবলৈ ভাল লাগে আৰু লাৰুকেইটা বান্ধিবলৈ খুব ধুনীয়া হয়। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপাছত গেছৰ ফ্লেমটো অন কৰি দিছোঁ। এয়া চেনি ধুনীয়াকৈ গলি গৈছে। গেছৰ ফ্লেম একেবাৰে ল' কৰি ৰাখিব লাগে, নহ'লে তলিত লাগি যোৱা চান্স থাকে। এতিয়া নাৰিকলখিনি মোৰ ভজা হৈ গ'ল। শেষত দিছোঁ মই এয়া গাখীৰ দিলে খাবলৈ অকণমান ভাল লাগে, সেইবাবে দিছোঁ। গোটেইখিনি আকৌ এবাৰ মিক্স কৰি লৈছোঁ। এতিয়া হৈ যোৱাত কাঁহী এখনত ৰাখি দিছোঁ। হাতত অকণমান ঘি লগাই লাৰুকেইটা বনাবলৈ লৈছোঁ। এয়া ধুনীয়াকৈ গোল হৈ গৈছে, দেখিবলৈ বহুত ভাল লাগে গোল হ'লে, নহয় জানো। এয়া ৰাখি দিছোঁ। গোটেইকেইটা লাৰুৱে মোৰ বনোৱা হৈ গ'ল। বিহুৰ বিশেষ নাৰিকলৰ লাৰু এয়া মোৰ ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ দেই, বাই।